হাই গাইজ, কি খবৰ সকলোৰে? ইমান দিনৰ পৰা প্লেনিং কৰি ফাইনেলি আজি আমি ওলাইছোঁ পিকনিকলৈ। পিকনিকটো আচলতে এনেকুৱাই নহয় নে, ইমান বহুত দিনৰ পৰা প্লেনিং কৰিয়ে অৱশেষত ওলোৱা হয়। আৰু আহিয়ে আমি জল্দি গাহৰিটো পুৰিবলৈ লাগিলোঁ। ঘৰৰ পৰা বাৰু ভাত আৰু চিকেন বনাই লৈ আহিছিলোঁ, অকল গাহৰিটো পুৰিবলৈ আছিলে। আৰু এইফালে আমি কমলাও আনিছিলোঁ খাবলৈ, আৰু কমলাকেইটা বহুত মিঠাও আছিলে। আৰু হ'লেও মই বেছি খাব নোৱাৰিলোঁ বাৰু কমলাখিনি। তাৰ পৰা কমলা খাই উঠি এয়া আমি গাহৰি চালাড বনালোঁ এইপিনে, আৰু এইফালে দুজনীয়ে যিহেতু গাহৰি নাখায় তাহাঁতৰ কাৰণে চিকেন চালাড বনালে। তাৰ পৰা ভাত চাত খাই উঠি আমি জল্দি ফটো মাৰিব লাগে, কাৰণ ছানছেট গুচি গৈ আছিলে। এইফালে আমি ফটোও মাৰিলোঁ। ইয়াৰ দীঘল ব্লগটো যদি আপোনালোকে চোৱা নাই, এই ভিডিঅ'ৰ তলতে লিংক কৰি দিম, চাই ল'ব পাৰিব। তাৰ পৰা আমি ওলালোঁ গুইজান ঘাটলৈ। তাত গৈও আকৌ ফটো মাৰিবলৈ এৰা নাই আমি। আকাশখন ইমান ধুনীয়া হৈ আছিলে, তো আমি ফটো নমৰাকৈ নোৱাৰিলোঁ আৰু তাত। এইফালে ইয়াতো বহুত মানুহ হৈছে। আমি পাওঁতে প্ৰায় আন্ধাৰে হৈ গৈছিলে, তথাপিও বহুত ভাল লাগিলে ইয়াত আহি। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। লগ পাম অন্য এদিন।